হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। এইখিনি হৈছে কলপচলা। এই কলপচলাখিনি আজি মই অলপ বেলেগ ধৰণে বনাওঁ। আহকচোন কেনেকৈ বনাওঁ চাওঁ। লগতে কলপচলাখিনিৰ লগতে লৈছোঁ 2 চামুচ সৰিয়হ আৰু কেইটামান কেঁচা জলকীয়া, আদা নহৰু অলপ আৰু শুকান জলকীয়া 2টা। এতিয়া মই মিক্সি জাৰ এটাত এই আদা নহৰু সৰিয়হখিনি আৰু জলকীয়াকেইটা এটা পেষ্ট এটা বনাই ল'ম। এতিয়া এই কাটি থোৱা কলপচলাখিনি দেখিছে নহয়, এইখিনি মই খুব মিহিকৈ কাটি লৈছোঁ। এতিয়া ইয়াত মই সোৱাদ অনুযায়ী নিমখ দিম। নিমখৰ পৰিমাণটো অলপ কমাই ৰাখিব, যিহেতু ইয়াত মই পানী নিদিওঁ, পচলাখিনি শুহি যাব পিছলৈ। আৰু এই পেষ্টটো যে বনাইছিলোঁ এতিয়া ইয়াত মই দি দিলোঁ আৰু লগতে দিলোঁ অলপ কলাখাৰ। এইখিনি কলাখাৰ এইখিনি এতিয়া মই ভালদৰে পচলাখিনিৰ লগত বহোৱাৰ আগতে সানি ল'ম। পিছত যেতিয়া কেৰাহী পাতি মই পচলাখিনি বনাম তেতিয়া দিব লগা বিশেষ একো নাথাকে, যিহেতু খাৰ ইয়াত মই হালধি ব্যৱহাৰ নকৰোঁ। এতিয়া কেৰাহী এখন গৰম হ'ব দিলোঁ, তাত দিলোঁ মই মিঠাতেল। মিঠাতেলৰ পৰিমাণটো বহুত বেছি নিদিওঁ, যিহেতু খাৰত মিঠাতেল কমেই দিব লাগে। সেইকাৰণে এতিয়া ইয়াত মই এই খাৰখিনি মই কলপচলাখিনি মই মাছৰ মূৰৰ সৈতে বনাম। ইয়াত লগতে মই মাছৰ পিচ এটাও দি দিছোঁ, ভাঙি দিলে খাব সোৱাদ হ'বৰ কাৰণে। এতিয়া মই এইখিনি ধুনীয়াকৈ উলট পালট কৰি এইখিনি ভাজি ল'ম। এইখিনি ভাজাৰ হৈছেই প্ৰায়। এতিয়া মই এইখিনি ভালকৈ উঠাই ল'লোঁ। এতিয়া এইখিনি তেলতে মই দি দিলোঁ প্ৰায় আধা চামুচ কালজিৰা আৰু লগতে অলপ কাটি থোৱা পিঁয়াজ আছিলে। পিঁয়াজখিনি বাৰু নিদিলেও হয়, যিহেতু খাৰত পিঁয়াজৰ ব্যৱহাৰ তেনেকৈ নকৰে, কিন্তু কাটি থোৱা আছিল যিহেতু সেইকাৰণে দি দিলোঁ। এতিয়া মই এইখিনি ভালকৈ লৰাই ইয়াত মই সানি থোৱা কলপচলাখিনি দি দিম। কলপচলাখিনি দি আৰু আপুনি একো দিব দৰকাৰ নাই, যিহেতু মই নিমখ, কলাখাৰ আৰু আদা নহৰু আগতীয়াকৈ দিয়ে থৈছোঁ ইয়াত। এতিয়া এইখিনি ইয়াত দি দিলোঁ মই, দি কিনে ভালকৈ লৰাই দিম। এতিয়া ইয়াত যে পানী উঠিছে দেখিছে নহয়, এই পানীখিনি সহতে সহতে আমাৰ যিমানখিনি শুহি যাব আমাৰ কলপচলা প্ৰায় হৈয়ে যাব। এতিয়া এইখিনি মই ভালকৈ লৰাই দিলোঁ। ইয়াৰ লগতে মই একেলগে যে ভাজি থৈছিলোঁ মাছখিনি লগতে দিয়ে দিম। আৰম্ভণিতে দি দিলোঁ, যিহেতু মাছৰ সোৱাদটো আহিব লাগিব সেইকাৰণে মই দিয়ে দিলোঁ। মাছৰ পৰিমাণটো মই বেছিও দিয়া নাই, যিহেতু মাছৰ মাথাখিনি মই ভাঙি দিম সেইকাৰণে। এতিয়া মই কেৰাহীখনত ঢাকনিখন লগাই দিলোঁ। আছোঁ দেখিছে নহয় ধুনীয়াকৈ পানী উঠিছে। এতিয়া পুনৰ আকৌ লৰাই কিনে আকৌ এবাৰৰ কাৰণে মই ঢাকনিখন লগাই দিম। ইয়াত পানী দিয়াৰ কোনো প্ৰয়োজনেই নাই, ইয়াত অলৰেডি পানী উঠিছে বহুতখিনি। এই পানীখিনি শুকুৱালে আমাৰ প্ৰায় কলপচলা ৰেডি হৈ যাব। পুনৰ মই আকৌ ঢাকনিখন লগাই দিলোঁ। প্ৰায় 2-3 মিনিট পিছত আকৌ ঢাকনিখন গুচাই চালোঁ যে প্ৰায় আমাৰ কলপচলাৰ পানীখিনি শুকাই আহিছে। এই হৈয়ে গ'ল। এতিয়া ইয়াত দিম মই প্ৰায় 1 চামুচ কেঁচা সৰিয়হৰ তেল। এইখিনিয়ে পচলাখিনিৰ সোৱাদকণ আৰু অলপ বঢ়াব, যিহেতু খাৰত কেঁচা তেল দিয়া হৈয়ে। দি কিনে মই ধুনীয়াকৈ ঢাকনিখন লগাই কিনে গেছটো অফ কৰি দিম। এতিয়া এয়া আমাৰ কলপচলা ৰেডি হৈ গ'ল। এবাৰ এনেকৈ বনাই খাই চাবচোন। যদি মোৰ ভিডিঅ'বোৰ আপোনালোকৰ ভাল লাগে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'জবোৰ শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।